দোস্ত ওয়েলকাম টু সাজিদ ব্লগ আৰু এতিয়া সবে গেমিং খেলিলো খেলাৰ পিছত কোনোবাই জিকিছে আৰু কোনোবাই জিকিব পৰা নাই সো ইহঁতৰ কাৰণে মটন গিফট আছে সো তেওঁলোকক আমি মটন গিফট দিম এতিয়া আপোনালোকে আমাৰ ব্লগ চাই থাকক তো চলো ভিডিও স্টার্ট কৰো লাইন ধরা চকলেট দিম নহলে চকলেট নিদিও লাইন ধরা চকলেট লাগে দুৰি চকলেট লাগে গাইস আপোনালোকে চাই থাকক আমাৰ ব্লগ আৰু মটন কেনেকা খাই আছে আপোনালোকে চাই থাকক তুমি তো উবাও না ৰও তোমালোকে যদি লাইন নধৰা তোমালোকে চকলেট নিদিও ও দেখো নিদিও কিন্তু চিন দেখতা ও চিন লাইন ধৰা পিছে এটা আমার দাও তো আৰু 2 মিনিট ৰখা তেনেহলে মটন পাই যাব তোমালোকে আৰু মানে সব মটন সলকাৰৰ কাৰণে মানে মোৰ আমাৰ ঘাৰ সাৰ ভাঙি দিলে বুজিছে বেকা কৰি দিছে পুৰা ও কি কব ঘাৰ সাৰ বেকা কৰিছে না নাই ইমান ডাঙৰ মানুহ ইমান খকত মানুহ পেলাই দিয়ে সৰু লৰাবিলাক কি কৰে মুৰে বিখাই আছে উপায় নাই কি কৰিছে আৰু তো যিকি নহওক সিহঁতৰ কাৰণে মটন আৰু অৰ্ডাৰ কৰা হৈছে আৰু প্ৰায় 40টা মান মটন অৰ্ডাৰ কৰা হৈছে যেহেতু দেখক কি কৰি আছে চাইছে মটনৰ কাৰণে হাতি ভাগলি চৰকাৰৰ কাৰণে কি অৱস্থা লগাইছে সাপ আপুনি যে এনেকে চৰকাৰে দি আছে কোনে লৈছে কোনে লোৱা নাই আপুনি জানে এতিয়া কি কৰিম উপায় নাই এসব সৰু ল'ৰাবিলাকে কেনে ডাঙৰ মানুহৰ মানে মাথাত উঠি যায় কি কৰিম আৰু উপায় নাই ঐ তোমালোকে লাইন ধৰি কিয় না এতিয়া ফিল্ডত দলিয়াই দিম চবে মটন ল'ব বলক হাত পাও ভাঙিব যেহেতু তেওঁলোকে মটন কেনেকুৱা খায় চাওক আপোনালোকে চাওক কিমান আব্দুল্লাহ ল'ৰা এই সৰু ল'ৰাবিলাকক লৈ দৌৰি আছে সৰু ল'ৰাবিলাক লৈ মানে কাজিয়া লাগিছে মটন লৈ তেওঁলোকক মটন লাগে বুলি দৌৰ দিয়া তোমাৰ উপায় নাই কি কৰিবা তুমি দৌৰ দিয়া চাওক আপুনি এতিয়া কেনেকৈ দিয়ে আমিতো দিলো এতিয়া চাওক মানে কিছুমান সৰু পোৱালিবিলাক গুচি গ'ল আৰু কিছুমান আছে চ' এই চাওক মটন কেনেকৈ দি আছে দলিয়াই দিয়ক এই লওক এতিয়া লওক এতিয়া দলিয়াই দিছে ভাঙি দিছে বুজিছে গাৰ চাৰ বেকা কৰি দিছে কি কৰিম আৰু উপায় নাই যোৱা সব সৰু ল'ৰাবিলাক ফিল্ডত খেলি আছিলে আৰু এতিয়া সিহঁতক ঘৰত পঠাই দিছো সন্ধিয়া হৈ গ'ল আৰু তোমালোক গৈ ঘৰত গৈ পঢ়িবা আৰু কালি আবেলি আকৌ আহিবা গেমিং আকৌ ষ্টাৰ্ট কৰিম এইখন ফিল্ডত কৰিম আৰু কালি ডাঙৰ প্ৰাইজ আছে তোমালোকৰ কাৰণে ডাঙৰ চ' তোমালোকে এতিয়া ঘৰত যোৱা ঘৰত গৈ পঢ়া শুনা কৰা চ' কালি আহিবা কালি আকৌ ষ্টাৰ্ট কৰিম আৰু দাদা এইবিলাক চাওকচোন আজি খেলখন খেলি কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে খুব আনন্দ একদম মানে গোটেই দিনে যিকোনো পৰিশ্ৰম থাকে তেতিয়াহ'লে এইটো মানে সমাধান হৈ যায় আৰু আবেদন কেনেকুৱা লাগিছে মোৰ সেম কথা তেনেকৈ লাগিছে গোটেই দিন টেনচন থাকিলেও ফিল্ডত আহিলে কিবা এটা ভাল লাগে ল'ৰা ছোৱালীৰ লগত হাঁহি ধেমালি কৰিলে থকাৰ পিছত মানে আনন্দ লাগে আৰু আনন্দই লাগে আপোনালোকেও লগত থাকি যাব আনন্দ কৰিবলৈ কাৰণে এটা বস্তু চাওক আমি মানে সৰু থাকোঁতে কি কৰিছিলোঁ যে ফিল্ডত গৈ খেলি আছিলোঁ কোনোবাই মটন দিলে বা যিকি নহয় মানে ডাঙৰ হওক সৰু হওক যি মানে সৰু প্ৰাইজ এটা দিলে মানে এনেকুৱা লাগে যে মানে বহুত ডাঙৰ প্ৰাইজ এটা দিছে চ' তেনেকুৱা মানে আজিকালি আমিতো আগত ফিলিংটো ল'লোঁ এতিয়া সিহঁতে লওক সিহঁতৰ কাৰণে আমি নতুন খেল আনিছোঁ আৰু যদি পাৰে তেনেহ'লে ডাঙৰ প্ৰাইজ আছে যদি নোৱাৰে তেনেহ'লে সিহঁতৰ কাৰণে সৰু প্ৰাইজ আছে